হেল্ল' এভৰিৱান, G9 পুতলা ব্লগৰ নতুন এটা ভিডিঅ'লৈ আকৌ স্বাগতম জনাইছোঁ। এতিয়া ভাবিছোঁ কেটলি পিঠা বনাম বুলি। আৰু পিঠাগুড়ি কাৰণ বিহুত খুন্দি থোৱা আছিলে, শুকুৱাই থোৱা আছিলে। সেইকাৰণে ভাবিছোঁ আজি এটা বস্তু বনাম। বিশেষ হেৰি নহয়, কেটলি পিঠা বনাম। মইনো কিদৰে কেটলি পিঠা বনাম তাকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ব'লকচোন এতিয়া মই কিদৰে বনাম ব'লক চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টোত পোনপ্ৰথমে আহিছে, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তলত থকা বেল আইকন টিপি দিব, তেতিয়াহে মই দিয়া ভিডিঅ'বোৰ আপোনালোকে ন'টিফিকেশ্যন হিচাপে পাব। এতিয়া ব'লক, এতিয়া মই কিদৰে ৰেডি কৰোঁ ব'লকচোন। এয়া মোৰ শুকান পিঠাগুড়ি ৰ'দত শুকুৱাই থোৱা। এতিয়া মই বিহুতে খুন্দা আছিলে, সেই বিহুত শুকুৱাই ৰাখিছিলোঁ। আৰু এয়া গুড় ৰাখিছোঁ, গুড়টো মই কাটি ৰাখিছোঁ। আৰু এইটো কেটলি, এই কেটলি সাঁফৰটোতে মই বনাব লাগিব। আৰু এইখন চালনী দৰকাৰ হ'ব। আৰু এইটো মই যিটো পানী ৰাখিছোঁ আৰু এটা বাতি ৰাখিছোঁ, মই এতিয়া অলপমান লৈ ল'ম। লৈ অলপ আটাৰ মঠা দি অলপ মঠি ল'ব লাগিব। কাৰণ আটাৰ নিচিনাকৈ একেবাৰে পানীটো দিব নালাগিব, তাতকৈ অকণমান মুঠি মাৰিলে জাষ্ট হয় তেনেকুৱাকৈ হ'ব লাগিব। কাৰণ বেছি পানী হ'লে নহ'ব। সেইকাৰণে এতিয়া মই এইখিনি অকণমান পানী আৰু অকণমান নিমখ দি মঠি ল'ম। চাই থাকক কিমানটো জোখত মঠিব লাগিব, সেইটো মই দেখাই দিম। এতিয়া মই অলপমান পানী দি মই আৰু অকণ পিঠাগুড়ি দি দিছোঁ, কাৰণ কম হ'ব যে। এয়া মই নিমখটো দি ল'লোঁ। দি লোৱাৰ পিছত এতিয়া মই অলপ অলপকৈ পানী দি এয়া অলপ পানী দি গৈছোঁ। আৰু এইদৰে মই অলপ মঠি ল'ম। বেছি পানী দিব নালাগে। এয়া মোৰ ধূলি উৰি গৈছে, কাৰণ শুকান পিঠাগুড়ি যে। এতিয়া মই অকণমান আৰু ইয়াতে আপোনালোকে যদি পাৰে ঘিউ দিব পাৰে। কাৰণ মোৰ ঘিউ দিয়া নাই, কাৰণ ছোৱালীজনীয়ে নাখায় তেতিয়া, সেইকাৰণে ঘিউ নিদিওঁ। এয়া চাওক মোৰ হৈ গৈছে। এতিয়া মই এয়া চাওক মুঠি হৈ গ'ল। এতিয়া মই এই চালনীখন যে ৰাখিছোঁ, সেই চালনীখনলৈ দি লৈ চালি ল'ব লাগিব। মই অলপ চালি ল'ম, চালি ল'লে ভাল হ'ব, কাৰণ গোটা গোটাটো ৰখি নাযায়। এয়া মই এইদৰে চালি ল'ম। চালি লোৱাৰ পিছত চাই থাকিব ভিডিঅ'টো শেষলৈকে চালেহে ধৰিব পাৰিব। এতিয়া চাই থাককচোন, এইদৰে অলপ অলপ চালি দিব। এতিয়া মোৰ প্ৰায় হৈছেগৈ আৰু এয়া চাওক মই এইদৰে চালি ল'লোঁ পিঠাগুড়িবোৰ। এয়া ধুনীয়া এটা গুড়ি হৈ গৈছে, গোটা নথকাকৈ। এয়া যিবোৰ গুড়ি থাকে সেইবোৰ থৈ দিব। এতিয়া মই এই বাচনটোলৈ পিঠাগুড়িখিনি উঠাই ল'ম। ইয়ালৈ মই এনেকৈ বাকি লৈছোঁ। ইয়াৰ পিছত দেখাই আছোঁ কিদৰে কৰিব লাগিব। এয়া মই বাকি ল'লোঁ। এতিয়া মোৰ এটা ছাইডত মই গেছত পানী গৰম কৰিবৰ কাৰণে দি লৈছোঁ। আৰু এই মুখখন মই এইদৰে বন্ধ কৰি লৈছোঁ, অলপ বাতৰি কাগজ দি মুখখন। কাৰণ ইয়াৰ যিটো গৰম পানী হাৱাটো মুখৰ দ্বাৰাইতো ওলাই যাব নোৱাৰে নলিচা দি। সেইকাৰণে মই এনেকৈ দি লৈছোঁ। আৰু এয়া মই ভৰাবৰ দিছোঁ, যিটো কেটলি সাঁফৰটোতে প্ৰথমতে অলপমান দি লৈছোঁ। আৰু তাতে গুড় দি দিছোঁ। এয়া অলপ গুড় দি দিম। এয়া এইদৰে গুড় দিওঁ, কাৰণ ক'তো ফাক ৰখি যাবলৈ নিদিব। নহ'লে যদি ফাকটো দি হৈ যায়, তেতিয়া অকণমান ফাটি যোৱাৰ চান্স থাকে। সেইকাৰণে এইদৰে অলপমান গুড়টো মিহলি ছাইড কৰি দিছোঁ। আৰু তাৰ ওপৰত আকৌ পিঠাগুড়ি দি দিম। আকৌ এবাৰ গুড় দি আকৌ পিঠাগুড়ি দি দিম। তেতিয়া খাবলৈ বেছি টেষ্টি হ'ব, কাৰণ মিঠা নাথাকিলে খাবলৈ ভাল নালাগিব। সেইদৰে মই অকণমান দি দিছোঁ। এয়া মই ধুনীয়াকৈ হাতেৰে সমান কৰি দিম। এয়া মোৰ হৈ গৈছে। এইদৰে মই অলপমান সমান কৰি দিলোঁ, ক'তো খলা বমা ৰখা নাই। ক'তো যদি ফুটা থাকে সেইটোও দিগদাৰ সেইকাৰণে মই একো দিয়া নাই। আৰু মোৰ ইয়াত ঢাকিবৰ কাৰণে এখন কাপোৰৰ দৰকাৰ হ'ব। এইখন মোৰ কাৰণ এক্সট্ৰাকৈ কাপোৰ আছিলে, কটন কাপোৰ। মই অলপমান এনেকৈ পানীত জুবিয়াই লৈছোঁ, কাৰণ শুকান হ'লেতো নহ'ব। অলপ জুবিয়াই লৈছোঁ, হাতেৰে মুঠি মাৰি দি অলপমান ভিজা কৰি লৈছোঁ কাপোৰখন, তেতিয়া সুবিধাজনক হ'ব। আৰু এতিয়া মই এই যিখন সাঁফৰত যেতিয়া বস্তু ভৰাই ৰেডি কৰি ৰাখিছিলোঁ, এতিয়া মই ঢাকি দিম এইদৰে। এয়া চাওক মই ঢাকি দিছোঁ কিদৰে। এইদৰে মই ঢাকি দিম। আৰু হাতেৰে ধৰি লৈ
নিজৰ সুবিধা অনুযায়ী পকাই দিব। এতিয়া পানী উতলি থকা কেটলিটোৰ মুখত আপোনালোকে একদম ধুনীয়াকৈ মুখ মানে পানী উতলি থকা ভাপটোত লাহেকৈ বহুৱাই দিব, যেনেকৈ আমি সাঁফৰটো লগাই থৈ দিওঁ সেইদৰে আপুনি লগাই দিলেই হৈ যাব। অতি বেছি 10 মিনিট, মোৰ কাৰণ সাঁফৰটো বহুত ডাঙৰ হয় সেইকাৰণে মই 10 মিনিট সময় দিব লাগিব। আৰু তাতকৈ যদি সৰু হয় তেতিয়াতো 7 মিনিট 5 মিনিট ভিতৰতে হৈ যায়। খালি মানে পূৰা পানীটো উতলি থাকিব লাগে। হাৱাটো যদি লিক কৰে তেতিয়াও অকণমান দেৰি লাগে। এয়া মোৰ হৈ গৈছে, মই 10 মিনিট সময় ৰাখিবলগীয়া হৈ গ'ল। আৰু এয়া মই উলিয়াইছোঁ কাৰণ বহুত গৰম হয়। এতিয়া মই বহুত লাহে লাহে উলিয়াবলগীয়া আছে কাৰণ যদি জল্দি জল্দি উলিয়াই দিবলগীয়া হৈ যায় তেতিয়া ভাগি যাব। আৰু এইখন চাওক, কাপোৰখন বহুত সাৱধানতা উলিয়াব লাগিব। এয়া কাৰণ সাঁফৰটো বহুত গৰম, ধৰিবলৈও অসুবিধা, মানে সুবিধা অনুযায়ী একদম পূৰা ধৰি লৈ উলিয়াই দিব। এয়া চাওক, মোৰ সিজি গ'ল ধুনীয়াকৈ, সুন্দৰকৈ হৈ গ'ল। এতিয়া মই এয়া উলিয়াই দিম। এয়া চাওক, মই উলিয়াই দিছোঁ। এনেই সহজ, এনেকৈ শুকুৱাই থৈ দিয়া পিঠাগুড়িৰ পৰা ধুনীয়াকৈ বনাই দিব পাৰি কাৰণ বেছি সময় নালাগে। এয়া চাওক কি ধুনীয়াকৈ হৈ গ'ল। কাৰণ মোৰ সাঁফৰটোৰ ভিতৰত অকণমান এনেকৈ উঠা আছিলে, সেইকাৰণে মোৰ এই মাজতে অকণমান মানে এই টাইপৰ হৈ গৈছে, উঠি যোৱা টাইপৰ। কিন্তু ইভাগে ধুনীয়া হৈ গৈছে, ধুনীয়াকৈ হৈ গ'ল। এয়া চাওক, আকৌ মই 2 নম্বৰটোতে সেইদৰে বনাই দেখাইছোঁ। এয়া এতিয়া মই আকৌ এয়া গুড় দি দিম। তেনেকৈয়ে মই গোটেইকেইটা বনাই ল'ম। এতিয়া বনাই লোৱাৰ পাছত আকৌ দেখাম। এয়া চাওক, এইদৰে মই কৰি দিওঁ। অকণমান হাতে অকণমানকৈ হেঁচি দিব, বেছিকৈও হেঁচি নিদিব কাৰণ বেছি হেঁচি দিলে বস্তুটো ফুলি নুঠিব। এয়া এনেকৈ মই ধুনীয়াকৈ কৰি দিছোঁ। এয়া মোৰ এইটো এটা ৰেডি হৈ গ'ল। এয়া আৰু 2 নম্বৰটো মই কাৰণ গেছত উঠাই থৈছোঁ, মানে ভাপত দি থোৱা আছে যে। এয়া চাওক, মই প্ৰথমতো এনেকৈ শলা দি খচি চাইছোঁ, ক'তো অকণমানো লাগি অহা নাই। এয়া ধুনীয়াকৈ সিজি গ'ল যেতিয়া, আৰু আপোনালোকে চুই চালেই গম পাই যাব সিজিলে। এয়া চাওক, মোৰ হৈ গৈছে কাৰণ মই আপোনালোকক 2টাহে দেখাইছোঁ আৰু অলপ অলপকৈ মই বনাই আছোঁ। এয়া কেনেকুৱা লাগিছে আপোনালোকে ভিডিঅ'টো চাই শেষত জনাবলৈ নাপাহৰিব। কেনেকুৱা লাগিলে ভিডিঅ'টো আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব।